হে ৰাইজসকল, আপোনালোকে চাই আছে গীতুছ ব্লগ। আজি মই আপোনালোকক এখন দোকান আৰু এখন গাড়ী আৰু কিছুমান হাঁহ দৈ আৰু 100 টকীয়া মালৰ দোকান বস্তু দেখুৱাম। তেতিয়াহ'লে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া গাড়ীখন দেখিছে নাই? এখন গাড়ী আমি লাষ্টত আপোনালোকক উঠি দেখুৱাম। এতিয়া এইবিলাক ৰথ হয়। ইয়াত টিঙৰ গুদাম এটালৈ যাম বলক। টিঙৰ গুদাম, যিটো টিঙৰ গুদাম দুটা আছে। এইটো এটা দেখিছে, এয়া টিঙৰ গুদাম হয়। এয়া টিঙৰ গুদাম দেখিছে। এইবিলাক ৰথ দেখিছে নাই? ৰথ হয়। এতিয়া আপোনালোকক 100 টকীয়া মাল দেখুৱামগৈ বলক। ইয়াতো টিং আছে ঘৰৰ ভিতৰত, ইয়াৰ ঘৰত টিং আছে। 100 টকীয়া মাল এইবিলাক দেখিছে। 100 টকীয়া মাল লাগে যদি আহিব বাসুদেৱ তিনিআলি। এইবিলাক 100 টকীয়া মাল দেখিছে। এয়া আপুনি যি লাগে 100 টকীয়া মাল বস্তু চব সকলো পাব। চেণ্ডেলো পাব। এয়া দেখিছে 100 টকীয়া মাল। এইবিলাক চেণ্ডেল লাগে যদি ক'ব। এইবিলাক চেণ্ডেল দেখিছে। এইবিলাক হেতা প্লাষ্টিক, এইবিলাক টুল। এতিয়া এইটো এটা গুদাম। 100 টকীয়া মালৰ গুদাম দুটা আছে। এইবিলাক বাৰ্থডে কাপ এইবিলাকহে দেখিছে। এইবিলাক চকী লাগে যদি ক'ব। সৰু ল'ৰা ছোৱালী বহা চকী এয়া দেখিছে। এই জাৰ দেখিছে, বিয়াত লগাব পাৰিব আপোনালোকে। বিয়াত লাগে যদি ক'ব। এই বাসুদেৱ তিনিআলিলৈ আহিব। এইবিলাক দেখিছে নহয়? এয়া হৈছে জাৰ। এইবিলাক দেখিছে। এতিয়া বলক বাহিৰলৈ যাওঁ অলপমান। এইবিলাক টিং আৰু এতিয়া আছে আমাৰ গাড়ীখন। আপোনালোকক মই লাষ্টত দেখুৱাম বাৰু, ভিডিঅ'টো শেষ কৰিব লোৱাৰ কৰোঁতে। এয়া দেখিছে, এখন কাটা হয়। এইবিলাক কাঠ। ইমান স্পীড বাইক চলাইছে ৰে। ইয়াত চিমেণ্ট হয়। এতিয়া শেষ হৈছে বৰ্তমান। এইটো চিমেণ্টৰ বস্তা এটা আছে। এখন কি বস্তু? এখন ঘৰত লগায়। এখন বহুত গধুৰ দিব পকা। এইবিলাক এয়া পাইপ হয়। পাইপ চিমেণ্টৰ বস্তা মাত্ৰ এটাই আছে। এয়া ধান দেখিছে। এতিয়া আপোনালোকক আগফালৰ পৰা দেখুৱাব লওক। আগফালৰ পৰা আৰু এইবিলাক বালি দেখিব নাই? আপোনালোকে দেখিব বালি দেখিছে। এইবিলাক হৈছে বালি, 1 নম্বৰ মাল। এইবিলাক বালি হৈছে। এয়া বালি। এয়া হ'ল জীয়া ঢলৰ নহয়। এয়া সোৱণশিৰি বালি হয়। বালি দেখিছে। লাগে যদি বাসুদেৱ তিনিআলি আহিব। এইটো ইটা। এইটো আপোনালোকে এইটো নল'ব। এইটো কম দামী ইটা। এইটো পটককৈ ভাঙি থাকিব। তাৰমানে আপোনালোকক ভাল ইটা আছে। 13 টকা ল'ব আপোনালোকক। 13 টকা ল'ব। এয়া 1 নম্বৰ ইটা, 13 টকা ল'ব। এইবিলাক ইটা ভাল। এটা নেভাঙে, দলিয়াই দিলেও নেভাঙে। এয়া দেখিছে। এই দোকানখনলৈ সোমাই যাওঁ। এখন পুস্তকখন দেখুৱাই দিছোঁ। TK হাৰ্ডৱেৰ S কাষ্টম কচমেটিক। এইবিলাক বস্তু ইয়াত দেখুওৱা সকলো বস্তু আপোনালোকে ইয়াত পাব। দেখিছে এখন পুস্তকখন। এতিয়া দোকানৰ ভিতৰলৈ সোমাই যাওঁ ন? ব'লকচোন এতিয়া ভিতৰলৈ সোমাই যাওঁ। এয়া পাইপ দেখিছে। এয়া পাইপ। এইখন আগফালখন হয়। এইবিলাক ৱাৰ দেখিছে। এখন কাটা। এতিয়া বলক। এয়া টিউবেল দেখিছে। এয়া পাইপ হয়। এইবিলাকো পাইপ। এইবিলাক হ'ল এই টিউবেলত লগায়। সেইবিলাক দীঘল পাইপ। ইয়াতো টিং আছে দেখিছে। ইয়াত দুটা ডিজাইনৰ টিং আছে। আৰু ইয়াত বস্তু দেখিছে আপোনালোকে। শিকলি হয়। শিকলি লাগে নেকি আপোনাক? কুকুৰ বান্ধিব পাৰিব শিকলিয়ে। এইবিলাক ইয়াত গজাল আছে দেখিছে। এইবিলাক গজাল। ইয়াত তাঁৰ দেখিছে। ৱাৰ তাঁৰ। এইবিলাক ঘৰত যে মাৰে এইবিলাক বস্তু। এইবিলাক মই নাজানো। তাৰপিছতে এয়া ফেভিকইল, কিমান ডাঙৰ ফেভিকইল। এইটো আপোনালোকৰ এইটো হাতুৰি। এটা বান্দুল, 2টা 3টা বান্দুল আছে। হাতুৰি বান্দুল। তাৰপিছত এইবিলাক আপোনালোকে ঘৰৰ ৰং কৰিব পাৰিব। এনেকৈ কৈ ৰং এইবিলাক এনেকৈ কৈ এইটো ৰং কৰে। এইটো একদম কোমল মিহি, পূৰা মজা লাগিছে।
এতিয়া আৰু এয়া আপোনালোকৰ লেট্ৰিনত লগাব পাৰিব এডাল পাইপ দেখিছে এয়া লেট্ৰিনত লগাই আৰু আছে আৰু এয়া পাইপ এইবিলাক তাৰ দেখিছে ইমান গধুৰ তাৰ দাঙিব পাৰিছোঁ বাৰু এয়া গধুৰ বহুত গধুৰ এইবিলাক গজাল দেখিছে কিবা ডাঙৰ গজাল এইটো কিমান ডাঙৰ ইমান ডাঙৰ গজাল এডাল টিউবেল হয় এইবিলাক পাইপত আপুনি এইবিলাক দেখিছে এয়া টিউবেল এই বেলচা দেখিছে নহয় আপোনালোকৰ যদি ট্ৰেক্টৰ আছে বেলচা ইয়াত ট্ৰেক্টৰ বেলচা মাৰিব পাৰিব এইবিলাক চকী এইবিলাক এনেকৈ খোলাই এইটো এনেকৈ টানি দিয়ে এনেকৈ মাৰে গম পালে এয়া এই দেখিছে এই এনেকৈ মেলিলোঁ এইবিলাক লাইট দেখিছে নাই এয়া লাইট দেখিছে এয়া তেতিয়াহ'লে আজি ভিডিঅ'টো ৰ'ব শেষ হোৱা নাই আপোনালোকৰ গাড়ীৰ ভিতৰতো দেখুৱাবলৈ আছে তেতিয়াহ'লে ব'লক এতিয়া গাড়ীৰ ভিতৰতো চাবলৈ আছে আপোনালোকক চাগে এতিয়া ইক' গাড়ী দেখি পাইছে নাই মই নাজানো আপোনালোকক আজি মই এই ভিডিঅ'টো দেখুৱাই দিম ইক' গাড়ী ড্ৰাইভাৰ চিটত বহি দেখুৱাই দিম ৰ'ব গাড়ী লগ কৰি থৈছে নেকি নাই কোৱা এতিয়া এই গাড়ীখন এনেকৈ কৈ টানিব লাগিব এয়া দেখিছে ইক' গাড়ী এইফালৰ পৰা এইটো হোপটো খুলি দিলোঁ আৰু এইফালে এয়া দেখিছে এইফালে এতিয়া ড্ৰাইভাৰ চিটত বহিম এই গিয়াৰ লাগি আছে এক্সেল টিপিলাক গুচি যাব গিয়াৰ কলাই দেখিছে 1 নম্বৰ গিয়াৰ এইটো হৰণ দেখিছে এইবিলাক এখন আইনাটো কোন এইটো সুমন বিদ্যুৎ বা মই নাই থা নেকি মই কৰিছোঁ এইটো মই এয়া গান লগাব পাৰিব আপোনালোকে ইয়াত এডাল গিয়াৰ দেখিছে নাই গিয়াৰ লগাই দিওঁ নেকি গিয়াৰ উৰি যাব আৰু মই ঘড়ী এটা কিনিলোঁ এইটো ঘড়ী চাওক স্মাৰ্ট ৱাটচ এইটো দেখিছে স্মাৰ্ট ৱাটচ এতিয়া আপোনালোকে গাড়ীখন দেখিলে ভিডিঅ'টো এনেকুৱা দেখিছে এয়া তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যদি আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তেতিয়া মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে পাব পাৰিব আৰু ওচৰতে থকা ঘণ্টা বুটামটো টিপি অল কৰি দিব